নৰ্মেল যিখিনি AB কনষ্টেবল বা UB কনষ্টেবলৰ যিটো ষ্টেণ্ডাৰ্ডছ তাতকৈ বেছি টাইট কঠিন ষ্টেণ্ডাৰ্ডছ নিৰূপণ কৰা আছিলে তেওঁলোকৰ পৰীক্ষাখিনি 27/6/22 পৰা 3/7/22 শেষ হৈছে আৰু তাৰপিছত তেওঁলোকৰ এটা সাইকোমেট্ৰিক টেষ্ট কমাণ্ডো যিহেতু তেওঁলোকৰ এটা বিশেষ টেষ্ট কৰা হৈছিলে তাত আৰ্মি CAPF চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ ইত্যাদি ৰিপ্ৰেজেণ্টেটিভ লৈ পেলাই তেওঁলোক কমাণ্ডত কৰিবৰ কাৰণে যোগ্য হয় নে নহয় সেই টেষ্ট এটা কৰা আছিলে সেইটো সাইকোমেট্ৰিক টেষ্ট বুলি কয় তেওঁলোকৰ ৰিটেন টেষ্ট 100 মাৰ্কছ আৰু এফিচিয়েঞ্চি টেষ্টত আছিলে 80 মাৰ্কছ আৰু সাইকোমেট্ৰিক টেষ্টত 20 মাৰ্কছ মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত আমাৰ 100 নম্বৰ সিমিলাৰলি ৰিটেন আছিলে PET আছিলে 60 মাৰ্কছ আৰু সাইকোমেট্ৰিক 20 মাৰ্কছ তাৰোপৰি কনষ্টেবলৰ ক্ষেত্ৰত AB আৰু UB আপোনালোকে বাই নাও আপোনালোকে নিশ্চয় গম পাইছে AB বুলি ক'লে আৰ্ম ব্ৰাঞ্চ অৰ্থাৎ যিখিনি সশস্ত্ৰ শাখাৰ যিখিনি চিপাহী তেওঁলোকক AB বুলি কয় আনাম ব্ৰাঞ্চ যিখিনি থানাত কাম কৰে যিখিনি মানুহৰ তাৎসত আহে যিখিনি লিখা পঢ়া কৰিব লাগে তেওঁলোকক আনাম ব্ৰাঞ্চ বুলি কোৱা হয় আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে ফৰ্ম কৰা হ'ল আৰু প্ৰত্যেক জিলাতে প্ৰথমতে তেওঁলোকৰ ক্ষেত্ৰত এফিচিয়েঞ্চি টেষ্ট আৰু ষ্টেণ্ডাৰ্ড টেষ্টটো প্ৰথমতে পাতি লোৱা হ'ল আৰু এইটো 1-2 পৰা 31-3 ভিতৰত সম্পন্ন কৰা হৈছে 31 মাৰ্চৰ ভিতৰত 2022ত সম্পন্ন কৰা হৈছে আৰু ৰিটেন টেষ্টটো 24 এপ্ৰিলত 2022ত পতা হৈছে আৰু তেওঁলোকৰ ৰেঞ্জ হেড কোৱাৰ্টাৰত 11/7 আৰু 14/7ত ভাইভা বসি কৰা হৈছে আৰু য'ত মাত্ৰ 5 নম্বৰ আছিলে গতিকে কনষ্টেবল UB ক্ষেত্ৰত PET এফিচিয়েঞ্চি টেষ্টত আছিলে 40 মাৰ্কছ ৰিটেন টেষ্টত 45 মাৰ্কছ NCC আৰু একাডেমিক ইত্যাদিখিনিৰ কাৰণে 10 নম্বৰ অৰেল ভাইভা বসিত 5 নম্বৰ মুঠতে 100 নম্বৰ ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত 115 নম্বৰ আছিলে তেনেকৈ বেলেগ বেলেগ পেৰামিটাৰ্ছত আৰু AB কাৰণেও বেলেগ বেলেগ ধৰণেৰে আছিলে তাত 95 মাৰ্কছ AB কনষ্টেবল আপোনালোকে জানে বীৰাংগনা যিটো আমি ফৰ্ম কৰা আছিলে আগতে এই যিখিনি কমাণ্ডো বেটেলিয়নত যিখিনি AB মহিলা কনষ্টেবল হ'ব তেওঁলোক আমাৰ বীৰাংগনা গ্ৰুপৰ একোজন সদস্য হ'বগৈ ভৱিষ্যতে গৈ ট্ৰেইনিং কৰাৰ পাছত আৰু 5টা নতুনকৈ বনাবলগীয়া কমাণ্ডো বেটেলিয়নৰ কাৰণে PST আৰু PET কৰা হ'ল 15টা লোকেশ্যনত কৰা হৈছিলে 25/3 পৰা 9/6লৈকে 8/6লৈকে 2022 চনৰ PST PET কমপ্লিট কৰাৰ পিছত তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট কৰা হ'ল 8টা পুলিচ ৰেঞ্জ হেড কোৱাৰ্টাৰত য'ত মই কৈছিলোঁ আৰ্মি CAPFৰ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভছ আছিলে আৰু সাইকোমেট্ৰিকত 20 নম্বৰ আছিলে গতিকে তাত আকৌ চিপাহীৰ কাৰণে কমাণ্ডো বেটেলিয়নত ৰিটেন পৰীক্ষা নাই তাত কেৱল ফিজিকেল আছে কাৰণ আমাক কমাণ্ডোত লাগে টাফ মানুহ আৰু যিখিনি ষ্টেণ্ডাৰ্ড দিয়া আছিলে যিখিনি ৰানিং আছিলে জঁপিওৱা আছিলে আৰু এডিশ্যনেল ফিজিকেল এক্সাৰচাইজ দিয়া আছিলে সেইখিনি অলপ কঠিনকৈ দিয়া আছিলে যিখিনি মাৰ্কছৰ পেৰামিটাৰ্ছ তাত 60 নম্বৰ এফিচিয়েঞ্চি টেষ্ট আৰু সাইকোমেট্ৰিক টেষ্ট 20 নম্বৰ গতিকে মেল কেণ্ডিডেটৰ কাৰণে তেনেকৈ ফিমেল কেণ্ডিডেটৰ কাৰণেও এইখিনি সম্পূৰ্ণ কাম সমুদায় কমপ্লিট ইতিমধ্যে হৈছে তাৰোপৰি এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স আৰু চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ আৰু ৱায়াৰলেছ অপাৰেটৰ আণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল চিভিল ডিফেন্স এণ্ড কমাণ্ডাৰ জেনেৰেল হোম গাৰ্ডছ ৰিটেন টেষ্ট পতা হৈছিলে 24 এপ্ৰিলত আফটাৰ ৰিটেন টেষ্ট তেওঁলোকৰ প্ৰেক্টিকেল টেষ্ট পতা হৈছে তেওঁলোকৰ দৌৰা মেলা কৰিব দৰকাৰ নাই এওঁলোক হ'ল বিশেষ ধৰণেৰে প্ৰশিক্ষিত একোজন ব্যক্তি তাত বেছি মানুহে জইনো কৰা নাই মই অসমৰ ডেকাসকলক অনুৰোধ কৰিম যাতে এই বস্তুটো চকু ৰাখে কাৰণ আমি বহুত পোষ্ট খালী ৰাখিবলগীয়া হ'ল কাৰণ আমাৰ কেণ্ডিডেটে কম পালোঁ এইটোত প্ৰেক্টিকেল মানে ফায়াৰ ছাৰ্ভিচ ট্ৰেইনিং যদি তেওঁলোকে কৰিছে তেওঁলোকে যদি চিভিল ডিফেন্সৰ ট্ৰেইনিং কৰিছে তেতিয়াহে ডিগ্ৰী পাছ কৰাৰ পিছত এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব এই পোষ্টটো যে আছে বহুতে হয়তো গমেই নাপায় গতিকে এই পৰীক্ষাটোত আমাৰ অসমৰ ডেকা ল'ৰা গাভৰুহঁতে এই পৰীক্ষাটো দিব লাগে কাৰণ পোষ্টে খালী থাকি গৈছে আমাৰ তেনেকৈ চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰো
45 নম্বৰ আৰু 50 নম্বৰ আছিলে আৰু এইখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে এসআই ইউবিট যেটো আনাম ব্ৰাঞ্চ থানাত কাম কৰিব এই 578 যিখিনি অলৰেডি 578 আমি ৰিসেন্টলি লৈছো তাৰোপৰি আমি টোটাল পোষ্ট আছিলে 306টা খালি আছিলে এপ্লাই কৰিছিলে তাত 1,29,247 জন এই 306টা পোষ্টৰ এগেইনষ্টে সাব ইন্সপেক্টৰ আমি শৰ্ট লিষ্ট কৰিব পাৰিছো 305 আটাইখিনি কৰা শেষ কৰাৰ পিছত 306 ফাইনালি আমি সিলেক্ট কৰিব পাৰিছো ভ্যাকেন্সি নীল